Hello students, let's study with Honobom channel to লৈ তোমালোকক স্বাগতম। আমি আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস পাঠ্যপুথিৰ তৃতীয় খণ্ডৰ একাদশ অধ্যায় ব্ৰিটিছ ৰাজ আৰু বিদ্ৰোহীসকল 1857 চনৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী। এই অধ্যায়টোৰ কেইটামান গুৰুত্বপূৰ্ণ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ চাম যিবোৰ 2012 চনৰ পৰা 2020 চনৰ ভিতৰত আহিছে। আহা আমি ভিডিঅটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল 2015 চনত এটা প্ৰশ্ন আহিছে যে ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকলৰ অসন্তুষ্টিৰ চাৰিটা কাৰণ লিখা। 4 নম্বৰৰ কাৰণে উচ্চতৰ মাধ্যমিক 2015 চনত। যেহেতু তোমালোকে নিশ্চয় জানা ছাত্ৰ-ছাত্ৰীসকল যে 1857 চনৰ বিদ্ৰোহটোক চিপাহী বিদ্ৰোহ নামেও জনা যায়, কাৰণ ভাৰতীয় চিপাহীসকলে পোনপ্ৰথমে এই বিদ্ৰোহটো আৰম্ভ কৰিছিল। গতিকে এই ভাৰতীয় চিপাহীসকলে অকল এটা কাৰণেই বা একেদিনাই ঘপককে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল। তেওঁলোকৰ ভাৰতীয় চিপাহীসকলৰ ব্ৰিটিছসকলৰ বিৰুদ্ধে কিছুমান ক্ষোভ আছিল আৰু এই ক্ষোভৰ উদ্গীৰণ হিচাপে এটা সময়ত কি হৈছিল বিদ্ৰোহৰ আৰম্ভণি ঘটিছিল। গতিকে এই ক্ষোভসমূহ বা এই অসন্তুষ্টিসমূহ থোপ খাই এসময়ত বিদ্ৰোহৰ ৰূপ লৈছিল। গতিকে তাৰে এতিয়া কোৱা হৈছে যে প্ৰশ্নটোত ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকলৰ অসন্তুষ্টি কাৰণ চাৰিটা উল্লেখ কৰিব গৈছে। গতিকে ভাৰতীয় চিপাহীসকলৰ মাজত অসন্তুষ্টি সেই সময়ত বৃদ্ধি কৰা চাৰিটা কাৰণ আমি যদি উল্লেখ কৰোঁ তেতিয়া চাওঁ যে শ্বেতাংগ বিষয়াসকলৰ চিপাহীসকলৰ প্ৰতি কুব্যৱহাৰ। শ্বেতাংগ মানে বগা বৰণৰ। গতিকে যিহেতু ইউৰোপীয়ান ইংৰাজকে আৰম্ভ কৰি অন্যান্য ইউৰোপীয়ান যিবিলাক সেনাৰ বিষয়ৱালা আছিল বা বিষয়া আছিল, তেওঁলোকে ভাৰতীয় চিপাহীসকলক কি কৰিছিল বিভিন্ন সময়ত শাৰীৰিক অত্যাচাৰ বা অপমানজনক ব্যৱহাৰ আৰু চিপাহীসকলৰ জাত-পাতৰ ভিত্তিত ককৰ্থনা কৰিছিল। গতিকে এইবোৰে চিপাহীসকলক বাৰুকৈ অসন্তুষ্ট কৰিছিল। গতিকে এই শ্বেতাংগ ওপৰৱালা বিষয়াবিলাকৰ চিপাহীসকলৰ প্ৰতি যি কুব্যৱহাৰ সেইটো চিপাহীসকলৰ অসন্তুষ্টিৰ এটা অন্যতম কাৰণ আছিল। ইয়াৰ পৰৱৰ্তী কাৰণটো হৈছে কম হাৰৰ বেতন আৰু ছুটি। যেতিয়াই চিপাহীসকলে ছুটি বিচাৰিছিল তেতিয়াই তেওঁলোকে দিবলৈ কি পাইছিল টান পাইছিল বা কিবা অজুহাত দেখুৱাইছিল আৰু তেওঁলোকৰ বেতনো কম আছিল। গতিকে কোম্পানীৰ অধীনত কাম কৰা চিপাহীসকলৰ বেতন যথেষ্ট কম আছিল। অন্যথা চিপাহীসকলে ছুটি লোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। গতিকে বহু বছৰ জুৰি চিপাহীসকলে এই অসুবিধাৰ বিষয়ে অভিযোগ কৰি আহিছিল যদিও কোনো ফল নধৰাত তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে কি হৈ পৰিছিল অসন্তুষ্ট হৈ পৰিছিল। তদুপৰি নৈ পাৰ হৈ যোৱাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত দিবলগীয়া কিছুমান ভাত্তাৰ পৰাও তেওঁলোকক বঞ্চিত কৰা হৈছিল। ইয়াৰ পিছত আমি পাম যে চিপাহীসকলক তৃতীয় কাৰণটো হৈছে কি ভাৰতীয় চিপাহীসকলৰ মাজত ব্ৰিটিছসকলৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি কৰা আন এটা কাৰণ আছিল উৰা বাতৰি। সেই উৰা বাতৰিটো আছিল যে ব্ৰিটিছসকলে মুকলি বজাৰত যিবোৰ বিক্ৰী হোৱা আটা, গৰু আৰু গাহৰিৰ হাড়ৰ গুৰি মিহলি কৰিছিল বুলি তেওঁলোকে কি কৈছিল এটা উৰা বাতৰি সেই সময়ত প্ৰচলন হৈছিল। আৰু সেই উৰা বাতৰিটো যেতিয়া চিপাহীসকলৰ কাণত পৰিছিল তেওঁলোকে ভাবিছিল যে ভাৰতীয় লোকসকলক তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ ইয়াৰ জৰিয়তে এটা আঁচনি কৰিছে। গতিকে যিহেতু ভাৰতীয় চিপাহীসকলক গাঁও অঞ্চলৰ বাসিন্দা আছিল, গতিকে তেওঁলোকৰ মাজত ধৰ্মীয় চেতনা বা সামাজিক জাত-পাত ইত্যাদিৰ ক্ষেত্ৰত সামাজিক চেতনাৰ ক্ষেত্ৰত তেওঁলোক সামাজিক চেতনাৰে উদ্বুদ্ধ আছিল। গতিকে সেই ক্ষেত্ৰত কি হৈছিল যেতিয়াই এই উৰা বাতৰিটো তেওঁলোকৰ কাণত পৰিছিল তেওঁলোকে সেই ব্ৰিটিছৰ বিৰুদ্ধে সেই কথাটোক লৈ অসন্তুষ্ট হৈ পৰিছিল। ইয়াৰ পিছত এনফিল্ড ৰাইফলৰ গুলি। গতিকে এনফিল্ড সেই সময়ত ব্যৱহাৰ কৰা এটা ৰাইফল আছিল এনফিল্ড। গতিকে সেই এনফিল্ড ৰাইফলৰ গুলিক লৈ ভাৰতীয় চিপাহীসকলৰ মাজত আন এটা উৰা বাতৰি সৃষ্টি হৈছিল, যিটো উৰা বাতৰিয়ে তৎকালীনভাৱে চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাত সহায় কৰিছিল। অন্য কথাত ক'বলৈ গ'লে এনফিল্ড ৰাইফলৰ গুলি আছিল চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ তৎকালীন কাৰণ। গতিকে এই গুলিটোৰ কি হৈছিল গুলিটোৰ বাকলিত গৰু আৰু গাহৰিৰ চৰ্বি সনা হৈছিল বুলি এটা উৰা বাতৰি আহিছিল। গতিকে সেই গুলিটো আকৌ বাকলি কামুৰি কি কৰা হৈছিল ৰাইফলটোত সুমুৱাবলগীয়া হৈছিল। গতিকে সেইটো গুলিটো ব্যৱহাৰ কৰাৰ আগত বাকলিটো গুচাই ল'বলগীয়া হৈছিল। গতিকে বাকলিটো কামুৰিব লাগিব। গতিকে সেই বাকলিটো কামুৰাৰ লগে লগে হিন্দু আৰু মুছলমান চিপাহীসকলৰ ধৰ্ম নষ্ট হ'ব বুলি তেওঁলোকে ভয় কৰিছিল। আৰু যিহেতু হিন্দুসকলৰ বাবে গৰু আৰু মুছলমানসকলৰ বাবে গাহৰি
কি হৈছিল অখাদ্য আছিল বা অভক্ষ্য আছিল ধৰ্মীয় দিশৰ পৰা সেই কাৰণে তেওঁলোকে সেই কথাটোক ধৰ্মীয় দিশত তেওঁলোকে ব্ৰিটিছসকলে অপমান কৰিছে বুলি তেওঁলোকক ধৰি লৈছিল গতিকে এনে ইয়াত আমি চাৰিটা কাৰণ চালো যে এনফিল্ড ৰাইফলৰ গুলি বিভিন্ন এনফিল্ড ৰাইফলৰ গুলিক লৈ হোৱা উৰা বাতৰি আটাক লৈ হোৱা উৰা বাতৰি কম হাৰৰ বেতন আৰু ছুটি এই এনেবোৰ কাৰণত আৰু শ্বেতাংগ বিষয়াসকলৰ যি অপমানজনক ব্যৱহাৰ সেইবোৰক লৈ কি হৈছিল কুব্যৱহাৰ এইবিলাকক লৈ ভাৰতীয় চিপাহীসকল ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছিল ইয়াৰ পিছত আমি আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাওঁ আহা যেটো 2013 চন আৰু 2017 চনত তোমালোকৰ ফাইনেল পৰীক্ষাত আহিছে যে প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহ দমনৰ বাবে ব্ৰিটিছসকলে কি ব্যৱস্থা লৈছিল এই একেটা প্ৰশ্ন বেলেগ ধৰণেও আহিব পাৰে যে 1857 চনৰ বিদ্ৰোহ দমন কৰিবলৈ চৰকাৰে কি পদক্ষেপ লৈছিল গতিকে সোৱা 1857 চনৰ বিদ্ৰোহ ব্যাপকভাৱে কিছুমান ঠাইত অতি ব্যাপকভাৱে বিস্তৃতি লাভ কৰিছিল কিছুমান ঠাইত আংশিকভাৱে তাৰ বিস্তৃতি লাভ কৰিছিল গতিকে ব্ৰিটিছৰ বাবে যিমান সোনকালে এই বিদ্ৰোহ দমন কৰিব পৰা হয় সিমান সোনকালে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা আছিল আৰু সেই কাৰণে তেওঁলোকে কি কৰিছিল যিমান পাৰি সোনকালে কি কৰিছিল তাক দমন কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই বিভিন্ন প্ৰচেষ্টা তেওঁলোকে হাতত লৈছিল আৰু সেইবিলাকৰ ভিতৰত এটা আছিল কি সামৰিক শক্তি প্ৰয়োগ ব্ৰিটিছসকলে অতি বৃহৎ মাত্ৰাত সামৰিক শক্তি প্ৰয়োগ কৰি কি কৰিছিল বিদ্ৰোহ দমন কৰিবলৈ ব্যৱস্থা কৰিছিল তেওঁলোকে ইংলেণ্ডৰ পৰা অতিৰিক্ত সৈন্য কি কৰিছিল অতিৰিক্ত সৈন্য আহিবৰ বাবে তেওঁলোকে বাৰে বাৰে অনুৰোধ কৰিছিল আৰু সেইমতে তেওঁলোকে ইংলেণ্ডৰ পৰা অতিৰিক্ত সৈন্যৰ লগত ভাৰতীয় আনুগত্য যিবোৰ সৈন্য শক্তি সেইবিলাকৰ সহায়ত ব্ৰিটিছে বিদ্ৰোহ দমন কাৰ্যত 1857 চনৰ বিদ্ৰোহ দমন কাৰ্যত জপিয়াই পৰিছিল তেনেহলে ব্ৰিটিছসকলৰ সামৰিক শক্তি এটা কি আছিল গুৰুত্বপূৰ্ণ বিদ্ৰোহ দমনৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা ব্যৱস্থা আছিল ইয়াৰ পিছত দ্বৈত আক্ৰমণৰ আঁচনি দ্বৈত মানে দুই ধৰণৰ গতিকে ব্ৰিটিছ সেনাবাহিনী দুটা ভাগত দ্বৈত মানে দুটা ভাগত তেওঁলোকে বিভক্ত হৈ কি কৰিছিল আক্ৰমণ বিদ্ৰোহীসকলক আক্ৰমণ কৰা এটা আচৰণ কৰিছিল তাৰে ভিতৰত কি হৈছিল এডল সৈন্যবাহিনী উত্তৰ ভাৰতত যি উত্তৰ ভাৰতত বিদ্ৰোহৰ প্ৰকোপ বেছি আছিল আৰু অন্য এটা বাহিনীয়ে বিদ্ৰোহীসকলক কবলৰ পৰা দিল্লী উদ্ধাৰৰ দিশে আগবাঢ়িছিল গতিকে এই দ্বৈত আক্ৰমণ আঁচনি বা দুই দিশৰ পৰা আক্ৰমণৰ আঁচনি ব্ৰিটিছসকলৰ এটা সামৰিক কৌশল আছিল আৰু সেই সামৰিক কৌশলৰ জৰিয়তে তেওঁলোকে বিদ্ৰোহ দমন কৰিবলৈ দমন কৰাৰ চেষ্টা চলাইছিল ইয়াৰ পিছত আমি চাওঁ যে সামৰিক আইন সেই সময়ত কি হৈছিল ব্ৰিটিছসকলে কিছুমান সামৰিক আইন যিহেতু ব্ৰিটিছসকলে ক্ষমতাত আছিল গতিকে তেওঁলোকে কিছুমান সামৰিক আইন বলবৎ কৰিছিল গতিকে সেই সামৰিক আইন কিছুমানে কি কৈছিল ভাৰতীয় সামৰিক বিষয়া আৰু সাধাৰণ ব্ৰিটিছ ব্যক্তিক আনকি সাধাৰণ ব্ৰিটিছ ব্যক্তি আৰু ভাৰতীয় সামৰিক বিষয়া বা ভাৰতীয় লোকসকলক কি যিকোনো ভাৰতীয় লোককে বিদ্ৰোহী কাৰ্যকলাপৰ সন্দেহত বিচাৰ কৰি শাস্তি দিব পৰা ক্ষমতা প্ৰদান কৰিছিল এনে কিছুমান আইন প্ৰণয়ন কৰিছিল যিবোৰে কি কৈছিল অকল ভাৰতীয় লোককেই নহয় বা ভাৰতীয় সামৰিক বিষয়াকেই নহয় সাধাৰণ যিবোৰ ব্ৰিটিছ ব্যক্তি সেইবিলাকক কোনো খুদপুচ নোহোৱাকৈ বিদ্ৰোহী কাৰ্যকলাপৰ জড়িত থকা সন্দেহ কৰি তেওঁলোকে কি কৰিছিল বিচাৰ কৰি শাস্তি দিয়াৰ ক্ষমতা তেওঁলোকে সেই আইনৰ জৰিয়তে পাইছিল গতিকে ইয়াৰ জৰিয়তে তেওঁলোকে বিভিন্ন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু লগতে যিবোৰে বিদ্ৰোহত জড়িত আছিল সেইবিলাককটো সহজে কৰায়ত্ব কৰিবলৈ বা আটক কৰিবলৈ তেওঁলোকৰ সুবিধা হৈছিল ইয়াৰ পিছত অন্য এটা তেওঁলোকৰ বিদ্ৰোহ দমন কৰাৰ পদক্ষেপ তেওঁলোকে হাতত লৈছিল যে অত্যাচাৰমূলক দমন কাৰ্য আৰু প্ৰতিহিংসা গতিকে বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছসকলে এনে কিছুমান পাশবিক অত্যাচাৰ চলাইছিল যে যাৰ জৰিয়তে সাধাৰণ প্ৰজাই গম পায় যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাটো কিমান ভয়ানক সেই তেনেকুৱা ধৰণৰ তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছিল তেওঁলোকে যিবোৰ বিদ্ৰোহত জড়িত লোক আছিল সেই বিদ্ৰোহত জড়িত লোকবিলাকক মুকলিভাৱে এনে নিষ্ঠুৰভাৱে তেওঁলোকে মুকলিভাৱে মৃত্যুদণ্ড বিহিছিল হয় ফাঁচি কাঠত নাইবা অন্য উপায়েৰে যাতে তাৰ পৰা ভাৰতীয় মানুহ আৰু সতীৰ্থ ভাৰতীয় চিপাহীসকলৰ মনত এটা ভয়ৰ সৃষ্টি হয় যাতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে এনেকুৱা দশা হয় এই এনেকুৱাবোৰ কাৰণতে মণিৰাম দেৱান পিয়লি বৰুৱাকে আদি কৰি কিছুমান ভাৰতীয় স্বাধীনতা সংগ্ৰামীক ব্ৰিটিছে তেনেধৰণে মুকলিভাৱে আৰু নিষ্ঠুৰভাৱে কি কৰিছিল শাস্তি বিহিছিল যাতে অনান্য ভাৰতীয় মানুহ আৰু সতীৰ্থ ভাৰতীয় চিপাহীসকলৰ মনত কি হয় ভয়ৰ সৃষ্টি হয়
অন্যহাতে বিৰোধী পক্ষৰ মাজত বিভেদ সৃষ্টিৰ জৰিয়তেও ব্ৰিটিছসকলে কি কৰিছিল বিদ্ৰোহ দমন কৰিবলৈ বা বিদ্ৰোহক দুৰ্বল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল ব্ৰিটিছসকলে ভূস্বামী আৰু কৃষক সকলক প্ৰলোভন দিব বিচাৰিছিল বা কিছুমান সুবিধা দিব বিচাৰিছিল আকৌ হিন্দু মুছলমানৰ মাজত ধৰ্মীয় বিভাজন কৰিবলৈ চেষ্টা কৰি তেওঁলোকে বিদ্ৰোহ দমন কৰাৰ চেষ্টা চলাইছিল গতিকে এই বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছসকলে কেৱল সামৰিক আৰু অন্যান্য আইনৰ সহায় লোৱাই নাছিল সামৰিক কৌশলৰ লগে লগে তেওঁলোকে কূটনৈতিক কৌশলো প্ৰয়োগ কৰিছিল গতিকে সেই কূটনৈতিক কৌশলৰ ভিতৰত দুটা খুব গুৰুত্বপূৰ্ণ এটা আছিল বিৰোধী পক্ষৰ মাজত বিভেদ সৃষ্টি আৰু আনটো হ'ল শাস্তি আৰু পুৰস্কাৰ নীতি গতিকে এই বিৰোধী পক্ষৰ মাজত বিভেদৰ জৰিয়তে তেওঁলোকে ভূস্বামীসকলক পৃথক কৰিছিল বিদ্ৰোহীসকলৰ পৰা ভূস্বামীসকলক সমৰ্থন তেওঁলোকে ঘূৰাই ল'বলৈ সক্ষম হৈছিল অন্যথা কৃষকসকলক তেওঁলোকে সুবিধা কিছুমান দি আঁতৰাই দিছিল আকৌ হিন্দু মুছলমানৰ মাজত ধৰ্মীয় তেওঁলোকে বিভাজন আনিবলৈ চেষ্টা কৰিছিল যাতে বিদ্ৰোহ দুৰ্বল হৈ পৰে আৰু দমন কৰিবলৈ সহজ হয় অন্যথা আৰু এটা আছিল কি শাস্তি আৰু পুৰস্কাৰ নীতিৰ জৰিয়তেও ব্ৰিটিছে বিদ্ৰোহ দমনৰ ব্যৱস্থা কৰিছিল সেই অনুসৰি বিদ্ৰোহীসকলক চৰম শাস্তি দিয়াৰ বিপৰীতে অনুগতসকলক তেওঁলোকে পৰৱৰ্তী সময়ত পুৰস্কৃত কৰিছিল গতিকে এই শাস্তি আৰু পুৰস্কাৰ নীতিৰ জৰিয়তে যিসকল বিদ্ৰোহী বিদ্ৰোহত জড়িত আছিল 1857 চনত তেওঁলোকক মুকলিভাৱে আৰু নিষ্ঠুৰভাৱে চৰম শাস্তি দিয়া হৈছিল আৰু তাৰ বিপৰীতে যিসকলে বিদ্ৰোহৰ সময়ত ব্ৰিটিছক সহায় কৰিছিল সেই সকলক পৰৱৰ্তী সময়ত ৰাজ দৰবাৰ পাতি বা অন্য প্ৰকাৰে তেওঁলোকে পুৰস্কৃত কৰিছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ভিডিঅ'টো লাইক কমেন্ট কৰিবা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা ধন্যবাদ